হেল্ল' দৰ্শক মণ্ডলী, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি মই হালধীয়াজনী হৈ পটককৈ ক'ত যাবলগীয়া হ'ল বাৰু? আজি আকৌ ৰঙা গাড়ীখন নিয়া নাই দেই, আজি বগা গাড়ীখনহে নিছোঁ। এইখন এওঁ গাড়ী, এইখন আমাৰ বৰ মৰমৰ গাড়ী। বাৰু সেইবোৰ বাদ দিয়কচোন। আজি আবেলি অফিচৰ পৰা অহাৰ পিছত আমি দুজন হঠাৎ কাজিৰঙা ফালে গ'লোঁ। কিয় গ'লোঁ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক দেই। সঁচাকৈ আবেলি ওলাই আহিবলৈ পালে মনটো বৰ ভাল লাগে, আৰু আমাৰ দেৰগাঁও ফালে যে আহি আৰু ভাল লাগে। বাৰু এটা কথা কওকচোন, আপোনালোকৰ খেতি উঠিল নে? আমাৰ আকৌ উঠিলে দেই। মই ইয়াত দেখিছোঁ ৰাইজৰো উঠিল যেনেই পাইছোঁ। ৰুই প্ৰায়খিনি হৈছেগৈ, গোটেইখন সেউজীয়া হৈ দেখিবলৈ সঁচাকৈয়ে মনোৰম হৈ পৰিছে, নহয়নে বাৰু? সঁচাকৈ দেই, আমাৰ যে অসমখন খুব ধুনীয়া। আৰু অলপ দূৰ যোৱাৰ পিছত যিহেতু গান নুশুনাকৈ মই থাকিব নোৱাৰোঁ, ধুনীয়াকৈ গাড়ীখনত গান এটা লগাই গ'লোঁ। যিহেতু অসমীয়া মন, আৰু এনেও মই গান শুনিলে বলিয়া, অকণমান ননচাকৈনো কেনেকৈ থাকোঁ। সেয়েহে ধুনীয়া বিহু গান এটা লগাই নচাত লাগি গ'লোঁ। নাচি নাচি আহি ক'ত পালোহি দেখিছেনে? চিনি পাইছেনে জেগাখন আপোনালোকে? এইখন ঠাইত বাৰু এৰি থৈ পুৰি আৰু চাহ পেৰা নোখোৱাকৈ কেনেকৈ যাওঁ? সেইবাবে অৰ্ডাৰ দিলোঁ পুৰি চাহ পেৰা, আৰু খাই পেলাই আমি আকৌ উভতিয়াই আগলৈ কাজিৰঙালৈ বুলি ৰাওনা হ'লোঁ। সঁচাকৈ সেউজীয়াবোৰ চাই 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 গৈ মনটো বহুত ভাল লাগে। আৰু সেয়া চাওকচোন, শাৰী শাৰী চাহ বাগান। সঁচাকৈ দেই, আমাৰ যে অসমখনত চাহ বাগান, খেতি, পাহাৰ ভৈয়ামে ইমান ধুনীয়াকৈ ভগৱানে সৃষ্টি কৰি থৈছে। আৰু ক'লা ক'লা যে গছত দেখিছে, সেইবোৰ বেলেগ একো নহয় দেই, জালুকহে। এইখন টাটাতি বাগান হেনো। ইয়াতে চাহৰ লগতে জালুকৰ খেতিও কৰিছে। আৰু আমি গৈ গৈ পালোঁগৈ আমাৰ লক্ষ্যস্থান। আমি ক'ত আহিছোঁ আপোনালোকে চাওকচোন। হয়, আমি আহিছিলোঁ হাতীখুলি বাগানৰ মাজত স্থিত এইখন ৰিটেইলাৰ দোকানলৈ। ইয়াত বিভিন্ন প্ৰজাতিৰ চাহপাত পোৱা যায়, ইয়াত বিক্ৰী কৰে। ইয়াত বহুত মানুহো থাকে। ইয়াত বন্ধ কৰিবলৈ লৈছিলেই, আমি প্ৰথমতে আহি পেলাই পাইছোঁহি। তাৰে আমি 2 কেজি চাহপাত কিনিলোঁ। চাহপাত কিনি পেলাই আমি ঘৰলৈ বুলি ৰাওনা হৈছিলোঁ, যিহেতু বহুত সময়ো হৈ গৈছিল। ভিতৰতো ইমান ধুনীয়াকৈ বাইদেউজনীয়ে সজাই থৈছিল, সেইকাৰণে মই ভিডিঅ'টো আপোনালোককো দেখাইছোঁ। আৰু বাহিৰলৈ ওলাই আহি ইয়াৰ পৰিৱেশটো চাওকচোন। চাহ গছৰ মাজে মাজে থকা এই ৰিটেইলাৰখনলৈ আপোনালোক কিন্তু চাহপাত কিনিবলৈ আহিব দেই। ইয়াত অৰ্গেনিক চাহ পায়, যোনসকলে চাহ খাই ভাল পায়। বাৰু আহি থাকোঁতে আকৌ দেখিলোঁ কাৰ্বি আংলঙৰ মামীসকলে বজাৰত কিবা কিবি উলিয়াইছে। তাৰে গোল নেমু কেইটামান ঘৰলৈ লৈ আহিলোঁ, যিহেতু মই গোল নেমু খাই বহুত ভাল পাওঁ। আপোনালোকে বাৰু ভাল পায়নে? আৰু এয়া চাওকচোন, ঘৰলৈ বুলি আহি আছোঁ, সেইখন দোকান আমি অহালৈ বন্ধেই কৰিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যে একেবাৰে নাপাহৰিব দেই। আজিলৈ আহোঁ, বাই বাই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।